হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো মোৰ দোকানত আজি কি বস্তু হ'ব আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চালি এইফালে আম আছে, এইবিলাক মিঠা হ'ব আমবিলাক, আৰু লগতে আঙুৰো আছে। এইবিলাক লাগিলে আপোনালোকে আহিব। আৰু হালধি আছে, এইবিলাক চুইট পটেটো, মিঠা আলু, কৰ্দৈ আছে আৰু তিয়ঁহ, এইবিলাক একদম লোকেল তিয়ঁহ। ঘৰৰ ওচৰত আমাৰ জেঠী এজন আছে আৰু জেঠীহঁতৰ ঘৰত মানে দাদাই খেতি কৰিছে। সেইটো চাওক, একদম লোকেল হয়, লাগিলে আপোনালোকে আহিব পাৰে। বাকলি থকা তেতলি, বগৰী, বাকলি গুচোৱা তেতলি আৰু শুকান নাৰিকল, আৰু এইবিলাক আছে মাকৈ আৰু বেল আছে এইবিলাক, আৰু তৰমুজ আছে আজি এভেইলেবল, লাগিলে আপোনালোকে আহিব পাৰে। এইবিলাক আৰু মইদা আজি নাই, আৰু এইবিলাক মালটা হ'ব, আৰু লগতে মধুৰিআম আছে। এইবিলাক ডাঙৰ মধুৰিআম আছে, আৰু এইবিলাক আছে আপেল আছে। এইবিলাক চাওক, আপেল ধুনীয়া ধুনীয়া আপেল হ'ব, ৰঙালাও, শুকান বগৰী যদি আপোনালোকক লাগে আহিব পাৰে। এইবিলাক এভেইলেবল আছে, শুকান বগৰী, এইবিলাক ভাল ভাল বগৰী আহিছে আজি। আৰু লগতে এইবিলাক মালভোগ কল, এইবিলাক চাওক, মালভোগ কলৰ কালাৰবিলাক চাওক কেনেকুৱা, একদম ধুনীয়া ধুনীয়া কালাৰ মালভোগ, যদি লাগে আপোনালোকক আহিব পাৰে। ডাব আছে, ডাব হ'ব এইবিলাক। তো তৰমুজৰ কালাৰবিলাক চাওক কেনেকুৱা, একদম পুৰা ৰঙা। দিছে না মই বগৰীটো এইটো ভালকৈ দিব, ভাল পলিথিন এটাত, আৰু বগৰী এটা দিব। এই যে পোকা এঙ্কা চাব লাগছি। মানে বালা বালা আপেল হলে ভাল, এইগিলা আপেলৰ পৰা মানে খাই সেনেকে ঘৰ যাব লাগে। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটী ফালৰ পৰা আহে, গুৱাহাটী চালমাৰী এইফালৰ পৰা আহে, তেতিয়াহ'লে চালমাৰী পাৰ হৈ লেফ্ট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়, এনেকৈ আহি কিনে এনেকৈ হ'ব। আৰু যদি আপুনি ধুবুৰী ভিলেজৰ পৰা এইফালৰ পৰা আহে, তেনেহ'লে চালমাৰী নপৰা আকৌ ৰাইট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়, সেইটো এনেকৈ আহি কিনে এনেকৈ হ'ব। যদি হেল্ডি খাব বিচাৰে আৰু হেল্ডি থাকিব বিচাৰে, তেতিয়াহ'লে আহক সকলোৱে, আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক। তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ, আৰু আন এটা নতুন ব্লগৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ, জয় অসম।